2027 পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ'ব হায়াৰ ছেকেণ্ডাৰীৰ চূড়ান্ত পৰীক্ষা। মঙলবাৰে ফলাফলৰ পাছতে ASSEBৰ বৃহৎ ঘোষণা। এতিয়াৰে পৰা প্ৰতিটো বিষয়ত 33% নম্বৰ পালেহে উত্তীৰ্ণ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষই সংবাদ মাধ্যমত জনোৱা অনুসৰি CBSEৰ মতেই কৰা হৈছে এই নিয়ম। 27 পৰীক্ষাৰ ৰিজাল্টত IP NIP নাথাকে। All students will be a regular student. আগতে আমাৰ অলপ পাছিং মাৰ্কৰ এটা এম্বিগুইটি আছিলে। কোনোবা এটা ছাবজেক্ট দিলে 36 পাছ হ'ব লাগিব, কোনোবাটো দিলে 37 পাছ হ'ব লাগিব, কোনোবাটো 30 হ'লেই পাছ হৈ যায়। আমি এইটো গুচাই দিছোঁ এতিয়া। সব ছাবজেক্টতে 33% পাব। ইকুৱেল লাইক দ্য CBSE। চ' ডেট কোনো অলৰেডি 11ত হৈ গ'ল। 2027 বৰ্ষৰ পৰা নাথাকিব বৃত্তিমূলক শিক্ষা। প্ৰতিটো গ্ৰুপত বিষয়বোৰ বিভক্ত হ'ব। কলা, বিজ্ঞান আৰু বাণিজ্য তিনিটা শাখাত নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ'ব হায়াৰ ছেকেণ্ডাৰীৰ চূড়ান্ত পৰীক্ষা। কলা শাখাৰ শিক্ষাৰ্থীয়ে এটা স্কিল বিষয় লোৱাটো বাধ্যতামূলক। 2027 বৰ্ষৰ পৰা 6টা বিষয়ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব শিক্ষাৰ্থীসকল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষই জনোৱা অনুসৰি এতিয়াৰে পৰা সকলোৰে বাবে বাধ্যতামূলক হ'ব জেনেৰেল ষ্টাডিজ। ADRE পৰীক্ষাত সহায় কৰিবলৈ এই নতুন ব্যৱস্থা। আগতে আমাৰ কিবা 5টাও দিব পাৰিছিলে, 6টাও দিব পাৰিছিলে। তাৰ কাৰণে আমাৰ কিছু ছাত্ৰ ছাত্ৰীয়ে বহুত সমস্যাৰ সন্মুখীন হৈছিলে। যেনেকৈ যেতিয়া নিট পৰীক্ষা দিয়ে তেতিয়া বেষ্ট অফ 5 লোৱা যায়। আমাৰ যেতিয়া যিজনে 5টা ছাবজেক্ট দিয়ে তেওঁ MIL আৰু ইংলিছ দিয়ে, কিন্তু নিটত MIL আৰু ইংলিছ টেকেন এজ এ 1 ছাবজেক্ট। গতিকে তেওঁক মাত্ৰ 4টা ছাবজেক্ট হৈ যায়, আৰু 4টা ছাবজেক্ট হ'লে তেওঁ পাৰ্চেণ্টেজ অফ মাৰ্ক কমি যায়, কাৰণ আউট অফ 5 ধৰে। গতিকে বহুতেই আমাৰ নিটৰ পৰীক্ষাৰ পৰা বঞ্চিত হৈছে। সেইটো আঁতৰাৰ কাৰণে এতিয়াৰ পৰা 6টা ছাবজেক্ট দিয়াটো কম্পালচৰি কৰা হৈছিলে। 11তটো হৈ গ'ল, এবাৰ 12তটো সেইটো কম্পালচৰি থাকিব। 4টা ষ্ট্ৰীমৰ কথা আজি ৰিজাল্টত আছে, কিন্তু 2027ত মাত্ৰ 3টা ষ্ট্ৰীম থাকিব, ছায়েন্স, আৰ্টছ এণ্ড ভকেশ্যনেল। কমাৰ্চ ভকেশ্যনেলটো উইথড্ৰ হ'ব। আৰ্টছৰ ক্ষেত্ৰত এটাই মেণ্ডেটৰী যে আৰ্টছৰ ষ্টুডেণ্টে C গ্ৰুপৰ পৰা এটা স্কিল ছাবজেক্ট ল'বই লাগিব। নৱম শ্ৰেণীৰ পাঠ্যপুথিত এতিয়াৰে পৰা থাকিব জুবিন গাৰ্গ সম্পৰ্কীয় পাঠ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ প্ৰচেষ্টাৰে এই বিশেষ সিদ্ধান্ত অসম ৰাজ্যিক বিদ্যালয়ৰ শিক্ষা পৰিষদৰ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়েও স্থান লাভ কৰিব নৱম শ্ৰেণীৰ নতুন পাঠ্যক্ৰমত। ইফালে মঙলবাৰে হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল ঘোষণা কৰিয়েই কঠোৰ সিদ্ধান্ত পৰিষদৰ। হতাশজনক ফলাফল কৰা বিদ্যালয়ৰ বিৰুদ্ধেও কঠোৰ হ'ব চৰকাৰ। ৰাজ্যৰ 49খন বিদ্যালয়ৰ স্বীকৃতি কৰ্তনৰ চিন্তা চৰ্চা। হতাশজনক ফলাফল কৰা বিদ্যালয়ৰ তালিকা পৰিষদে প্ৰেৰণ কৰিছে চৰকাৰলৈ। 3 বছৰ ধৰি বেয়া ফলাফল কৰা বিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰিছে এতিয়া চৰকাৰে। তেখেতৰ যেতিয়া মৃত্যু হৈছিলে তেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়ে এটা ইচ্ছা প্ৰকাশ কৰিছিলে যে তেওঁৰ স্মৃতিটো যদি ভালকৈ যুগমীয়া কৰিব লাগে তেতিয়াহ'লে পাঠ্যক্ৰমত তেওঁ সন্নিৱিষ্ট হ'ব লাগে। আৰু সেইমতে 9 আৰু 10 অলৰেডি ওলাই গ'ল কিতাপখন, তাত আছে জুবিন গাৰ্গৰ বিষয়ে আছে, ভূপেন হাজৰিকাৰ বিষয়ে দিয়া হৈছে। আমি ইতিমধ্যে অসম চৰকাৰক আৰু আমাৰ ডাইৰেক্টৰ ছেকেণ্ডেৰী এডুকেশ্যনক লিষ্টটো শ্বেয়াৰ কৰি দিছোঁ যে এইবিলাক বিদ্যালয়ৰ বেয়া হৈছে, আপোনালোকে ব্যৱস্থা লওক। ইয়াত যেতিয়া এনালাইচিছ কৰি আমি এটা বস্তু চালোঁ যে কণ্টিনিউৱাছলি 3 years কাৰ বেয়া, তেতিয়া ওলালে যে 49 স্কুল প্ৰাইভেটৰ বেয়া আৰু মাত্ৰ 9টা স্কুল এনেকুৱা আছে চৰকাৰী য'ত 3 বছৰ কণ্টিনিউৱাছলি বেয়া।